welcome to my YouTube channel Learning with Bitu. মই যেহেতু MCQ সিরিজ খিনি লৈ আহিছিলো আৰু লগতে মই পেপাৰৰ যিমানখিনি সিরিজ আছিল সেইবিলাক মই আপোনালোকক দেখাইছিলো। আজি মই এটি গুৰুত্বপূৰ্ণ বিষয়ক লৈ পেলাই যেহেতু ভিডিওটো আৰম্ভ কৰিছো। ভিডিওটোৰ মূল উদ্দেশ্যসমূহ হৈছে মেট্ৰিক পৰীক্ষা যেটো আহি গৈছে, মেট্ৰিক পৰীক্ষাত আপোনালোকে কি কাম কৰিব, মেট্ৰিক পৰীক্ষাত কোনখিনি কাম কৰিলে গুৰুত্বপূৰ্ণ সকলোবিলাক বিষয়ক লৈ পেলাই আৰু সকলোবিলাক বিষয়ত আহি থকা এটি কমন প্ৰশ্ন সেইবিলাক মই লৈ পেলাই আহিছো। মই প্ৰথমতে মই এটি গুৰুত্বপূৰ্ণ বিষয় সমাজ বিজ্ঞানটো লৈছো। যেহেতু সমাজ বিজ্ঞানত এখন মানচিত্ৰ আহি থাকে, মানচিত্ৰখন আপোনালোকে অংকন কৰিলে মানচিত্ৰখনত আহি থাকে 4 নম্বৰ। আপোনালোকে মই পূৰ্বৱৰ্তী বছৰৰ যিমানকেইখন প্ৰশ্ন কাকত আছে ইয়াত দেখাই দিছো। সকলোবিলাক প্ৰশ্ন কাকত ডিসকাস কৰিবলৈ লৈছো। মানচিত্ৰখন কেনেকৈ আপোনালোকে অংকন কৰিব, অসমৰ মানচিত্ৰ আপোনালোকে অংকন কৰিব। মানচিত্ৰখনত অংকন কৰাৰ পিছত মানচিত্ৰখনৰ প্ৰথমতে 4 সীমাটো দিব। 4 সীমা পূব, পশ্চিম, উত্তৰ, দক্ষিণ এই দিশকেইটা দিলে আপোনালোকক কি পায় 2 নম্বৰ পাই যায়। আৰু ইয়াত কিছুমান ঠাই থাকে। এতিয়া মই প্ৰথমখন মই 2023 বৰ্ষৰ যিখন মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত আছে এইখন মই ডিসকাস কৰিবলৈ লৈছো। এইখন আছে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ, যিটো নাম হৈছে ডিগবৈ। ডিগবৈটো আছে তিনচুকীয়াত আছে, আপোনালোকে চাব। তেনেদৰে আহিছিলে উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয়, এছিয়াৰ বৃহত্তম চাহ বাগিচা। এছিয়াৰ বৃহত্তম চাহ বাগিচা যিখন এছিয়া আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ বাগিচাখন হৈছে বিশ্বনাথ ডিষ্ট্ৰিক্টত আছে, যিখন আপোনালোকে লিখিব লাগিব বিশ্বনাথ ডিষ্ট্ৰিক্টটো দেখাই দিব লাগিব। এইখনত আহিছিলে। তাৰ পিছত আহিছিলে এখন আহিছিলে 2018 বৰ্ষৰ প্ৰশ্ন কাকতখনত আহিছিলে। এইখন আহিছিলে যে এখন কয়লা ক্ষেত্ৰ, মাকুম দিব পাৰে আপোনালোকে। তাৰ পিছত আছে এটা সংগঠন আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ আৰু এখন চিকিৎসা মহাবিদ্যালয়। চিকিৎসা মহাবিদ্যালয় আছে অসম চিকিৎসা মহাবিদ্যালয়, যিখন ডিব্ৰুগড়ত আছে সেইখন আপোনালোকে দেখুৱাই দিব পাৰে। বা যোৰহাটৰ যিখন চিকিৎসা মহাবিদ্যালয় আছে সেইখন দেখাব পাৰে, JMCH যোৰহাটৰ। তাৰপিছত এইখন পেপাৰ আছিলে 2019 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত। এইখন হৈছে এটা তেল শোধনাগাৰ আছে, এইখনটো ৰপ্তানি বৃদ্ধি উদ্যোগ পাৰ্ক আছে। দুটা আহি দিছে। যিহেতু আপোনালোকে চাবলৈ হলে কি চাব লাগিব, আপোনালোকে জিলা কেইখন চাব পাৰে। জিলা কেইখন কোন জিলা, মানে কোন জিলাৰ অৱস্থানসমূহ। তাৰপিছত ৰাষ্ট্ৰীয় উদ্যান কেইখন আহি থাকে। তাৰপিছত যিখন অভয়াৰণ্য কেইখন চাব পাৰে। তাৰপিছত বিশ্ব ঐতিহ্য ক্ষেত্ৰ। তাৰপিছত আছে আৰু যেহেতু পৃথিৱীৰ ক্ষুদ্ৰতম আৰু বৃহত্তম নদীদ্বীপ এই দুটা বিষয়ে আহিব পাৰে। কেতিয়াবা ব্ৰহ্মপুত্ৰ নদীখন উপস্থাপন কৰিবলৈ আহে, বা ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ সোৱণশিৰিখন আহিব পাৰে, বা বৰাক নদীখন, আৰু বা বৰাক উপত্যকাটোৰ যিখন জিলা আছে সেই জিলাকেইখন উপস্থাপন কৰিবলৈ আহিব পাৰে। এনেধৰণে আহে। এই প্ৰশ্নটো আপোনালোকে কেতিয়াও নিদিব, কাৰণ মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ লাভ কৰিবলৈ হ'লে এইবিলাক প্ৰশ্ন অতি গুৰুত্বপূৰ্ণ হৈ পৰে। গতিকে এই প্ৰশ্নসমূহ আপোনালোকে ট্ৰাই কৰিব লাগিব। আৰু আপোনালোকক মই কেইটামান কথা কওঁ, যিহেতু টেষ্ট পাই গৈছে, আপোনালোকে টেষ্টক লৈ পেলাই ইমান টেনশ্যন ল'ব নালাগে। যিহেতু আপোনালোকৰ অলৰেডি ফৰ্ম ফিল আপ হৈ গৈছে। টেষ্টক লৈ পেলাই কোনো ধৰণৰ আপোনালোকে টেনশ্যন নল'ব, ধুনীয়াকৈ পঢ়ক। পঢ়াই তাৰপিছত কি হ'ব, ৰাতিপুৱা গধূলি আপোনালোকক টাইম দিয়ক। মেট্ৰিক পৰীক্ষা যিহেতু পাই গৈছে, মেট্ৰিক পৰীক্ষাৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰুটিন ফ'ল' নকৰিব। মই আগতেও কৈছোঁ, পঢ়ি যাওক নিয়াৰিকৈ। মই যিহেতু কৈছোঁ যে অসমীয়াৰ ক্ষেত্ৰত আপোনালোকে চাব, অসমীয়া এখন এছে আহে, এছেখন কমন আপোনালোকে সাজি লিখিব পাৰে। তাৰপিছত যিবিলাক আহি থাকে ছন্দ, লেচাৰী ছন্দ, যেনিবা ঝুমুৰা, এইবিলাক ছন্দৰ ভাগবিলাক, তাৰপিছত সন্ধি, প্ৰত্যয় ভঙা, এইবিলাক সকলোবিলাক চাব। তেনেদৰে সমাজ বিজ্ঞানৰ ক্ষেত্ৰত মই কৈছোঁৱেই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক। আৰু গণিতৰ ক্ষেত্ৰত যিবিলাক উজু পাঠ, ছাপ'জ প্ৰথমতে আছে পুনৰালোচনা আছে, বাস্তৱ সংখ্যা আছে, বহুপদ আছে, দ্বিঘাত সমীকৰণ আছে, বৃত্তীয় সম্বন্ধীয় কালি, ত্ৰিকোণমিতি পৰিচয়, ত্ৰিকোণমিতিৰ প্ৰয়োগ, সম্ভাৱিতা। ইয়াৰ যিবিলাক গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক পূৰ্বৱৰ্তী বছৰত আহি থকা সেইবিলাক আপোনালোকে চাব। তাৰপিছত আছে ছ'চিয়েল চায়েন্স। ছ'চিয়েল চায়েন্সৰ খাতিকে মই ক'ম যে যিকেইটা ইকনমিক্স আছে, বা যিবিলাক আপোনালোকৰ ভূগোল আছে, ভূগোলৰ যিবিলাক গুৰুত্বপূৰ্ণ ভূগোল, অসমৰ আপোনালোকে জানে অসমৰ ভূগোল, অসমৰ চাৰিসীমা বা অসমৰ নদ নদী, সেইবিলাক চাব আপোনালোকে। তেনেদৰে গণিতটো হৈ গৈছে। এনেদৰে আপোনালোকে পঢ়ক। পিছত ছায়েন্সৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে, প্ৰথমতে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আছে, পিছত এচিড, ক্ষাৰক আৰু লৱণ আছে। এনেধৰণৰ পাঠবিলাক আছে। তাৰ গুৰুত্বপূৰ্ণ সাম্ভাৱ্য MCQ খিনি, যিহেতু 45 মাৰ্কছৰ MCQ আহিব। MCQ খিনি আপোনালোকে মিনিমাম 40টা কভাৰ আপ কৰিবলৈ চাব, শুদ্ধ কৰিবলৈ চাব। আপোনালোকে কেতিয়াও প্ৰথমতে কিছুমানে কয় যে পেপাৰখন চাব নালাগে, এইটো ভুল ধাৰণা। চাই ল'ব লাগে প্ৰথমতে আপোনালোকে কোনখিনি প্ৰশ্ন পাৰে বা কোনখিনি নোৱাৰে। পঢ়াখিনি আগতীয়াকৈ কৰি লওক, পিছত নোৱাৰাখিনি খাতিকে মাথা মাৰক, টেনশ্যন ল'ব নালাগে। আগন্তুক যিহেতু কাইলৈৰ পৰা মাজুলী ডিষ্ট্ৰিক্টত যিহেতু টেষ্ট পৰীক্ষা অনুষ্ঠিত হ'ব, কিছু ডিষ্ট্ৰিক্টত টেষ্ট পৰীক্ষাসমূহ অনুষ্ঠিত হৈ আছে। আপোনালোকে টেষ্ট পৰীক্ষা ভালদৰে দিয়ক। আগন্তুক মেট্ৰিক পৰীক্ষাটো আহি আছে, মেট্ৰিক পৰীক্ষাৰ খাতিকে প্ৰিপেৰেশ্যন চলাওক। মই যিহেতু প্ৰথমতে সমাজ বিজ্ঞানৰ আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছিলোঁ, সেইটো হৈছে অসমৰ মানচিত্ৰখন। মানচিত্ৰৰ পৰা 4 নম্বৰ আহে। মানচিত্ৰ কি চাব মই কৈছোঁৱেই, 4 সীমাটো দিব। তাৰপিছত অসমৰ 4 সীমা, তাৰপিছত পূব, পশ্চিম, উত্তৰ, দক্ষিণ দিশকেইটা। তাৰপিছত আপোনালোকে চাব পাৰে
প্ৰাকৃতিক গেছ ক'ত পায় বা কয়লা ক্ষেত্ৰ ক'ত আছে, অসমৰ প্ৰথমটো তৈল শোধনাগাৰ তাৰপিছত আছে নেশ্যনেল পাৰ্ক কেইখন, তাৰপিছত আছে অভয়াৰণ্য কেইখন, প্ৰধান নদী দুখন, তাৰপিছত জিলা কেইখন, এইকেইটাৰ ওপৰতে প্ৰশ্ন আহি থাকে। এইকেইটা চাব আপোনালোকে, এইকেইটা চালে 4 নম্বৰ আপোনালোকে পাবই। এনেকৈ চাব। মই তাৰপিছত মই লৈ আহিম সমাজ বিজ্ঞানৰ যিকেইটা পাঠ আছে, পাঠবিলাকৰ সাম্ভাৱ্য যিবিলাক পেপাৰ ৱাইজ লৈ আহিম ডাইৰেক্ট। প্ৰথমতে যিখিনি গোটেইকেইখন পেপাৰৰ মই গোটেইখন পেপাৰৰ ফাৰ্ষ্ট পেজকেইটা যিকেইটাত MCQ আছে, MCQ খিনি মই এটা ভিডিঅ' চিৰিজ আকাৰে লৈ আহিম। কাইলৈৰ পৰা মই আৰম্ভ কৰিম। কাইলৈ মই সমাজ বিজ্ঞানৰ দিন। নেক্সট মই আহি যাম বিজ্ঞান। তেনেদৰে আপোনালোকক দি যাম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি সেই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সকলোৰে মাজলৈ চেনেলটোৰ লিংক আগবঢ়াই দিয়ক। ধন্যবাদ। জয় অসম।